আজি ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীতলৈ বৰকৈ মনত পৰিছে। অৱশ্যে এই ভিডিঅ'ৰ বিষয় ভূপেন হাজৰিকাৰ গীত নহয়, এই ভিডিঅ'ৰ বিষয় হ'ল শীতৰ প্ৰকোপ। জানুৱাৰী 2024 এইবাৰ শীতৰ প্ৰভাৱ দেশত নপৰিব বুলি বহুতেই ভবা কথা সলনি হৈছে আৰু ভাৰতৰ ভিন্ন প্ৰান্তত শীতৰ প্ৰকোপ বাঢ়িছে। IMDয়ে জনোৱা বতৰৰ খবৰ 23 জানুৱাৰী 2024 তাৰিখৰ খবৰ অনুসৰি দিল্লী, নয়ডা, গাজিয়াবাদত শীতল ঢৌ অব্যাহত থাকিব। IMDয়ে কয় কেইবাখনো বিমানৰ চলাচল পলম হৈছে। দিল্লীৰ বতৰ ঘন কুঁৱলীৰ মাজত দৃশ্যমানতা কম হোৱাৰ বাবে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কেইবাখনো বিমান সেৱা পলম হয়। ৰাষ্ট্ৰীয় ৰাজধানীত বহু ৰেল সেৱাও ক্ষতিগ্ৰস্ত হয়। উত্তৰ ভাৰতৰ কিছু অংশ, পঞ্জাৱ, হাৰিয়ানা, পঞ্জাৱৰ কিছু অংশ শীতল ঢৌৱে আগুৰি ধৰাৰ সম্ভাৱনা থকা বুলি ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জনোৱাৰ সময়তো মঙলবাৰেও ৰাষ্ট্ৰীয় ৰাজধানীক ঘন কুঁৱলীয়ে আগুৰি থকাৰ লগতে চণ্ডীগড়, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু উত্তৰ মধ্যপ্ৰদেশত আগন্তুক 5 দিনৰ বাবে শীতল ঢৌৱে আগুৰি থাকিব। বতৰ বিভাগে জনোৱা মতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু অন্যান্য চুবুৰীয়া অঞ্চল যেনে নয়ডা, গ্ৰেটাৰ নয়ডা, গাজিয়াবাদতো অহা 24 ঘণ্টাত ঘনৰ পৰা অতি ঘন কুঁৱলীৰ সাক্ষী হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে বতৰ বিভাগে দিল্লীক মঙলবাৰৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে। বহু ৰাজ্যৰ বাবে শীতল ঢৌৰ সতৰ্কবাণী। নিয়মীয়া বুলেটিনত বতৰ বিভাগে আগন্তুক 48 ঘণ্টাৰ ভিতৰত পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ ৰাজস্থানৰ কিছু অংশৰ লগতে দিল্লী, NCRত ভয়াৱহ শীতল ঢৌৰ ভৱিষ্যতবাণী কৰিছে। দিল্লীত বিমান সেৱা, ৰেল সেৱাত বিলম্ব। কুঁৱলীৰ মাজত দৃশ্যমানতা কম হোৱাৰ বাবে সোমবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কেইবাখনো বিমান সেৱা পলম হয়। ৰাষ্ট্ৰীয় ৰাজধানীত বহু ৰেল সেৱাও ক্ষতিগ্ৰস্ত হয়। তদুপৰি বতৰৰ কাৰণে ভাৰতৰ আন বহু ঠাইত বিমান সেৱা, ৰেল সেৱাত বিলম্ব ঘটিছে। শীতৰ এনে প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ দেশৰ মানুহে এতিয়া ৰ'দৰ কাৰণে অপেক্ষা কৰিছে।